ভাল পৰা শিকিবি দেই কপৌ ফুল নহ'লে কেনেকৈ হ'ব নহয় জানো গুড মৰ্নিং গাইজ তো আজি আমি ৰাবাৰ কটা শিকিব যাম তাত এদিন শিকিলোঁ যেনিবা সেইদিনা ব্লগ বনাব নহ'ল তো আজি শিকিমগৈ আজি আপোনালোকক দেখাম সকলো কেনেকৈ কাটে কি কৰে তাৰ পাছত কালিলৈ আমি কাটিম ৰাতিপুৱা তো ব্লগ পাই থাকিব মোৰ ভইচটো অকণমান চৰ্দি হৈ যায় পানীটো চেঞ্জ হৈ গ'ল তো সেইবাবে ভইচটো চেঞ্জ হৈ গ'ল এইখনে হৈছে ৰবৰ বাগান ইয়াত আমি ট্ৰেইনিং লোৱাৰ পাছত ইয়াতে কাটিব লাগিব এইখিনি আমাকে কাটিব লাগিব এই টোটেল 3000 গছ আছে আমি 4জনে কাটিম তো হাতখন স্পীড আহিলে ভাল আৰু এদিনত 4জনে কাটিবলৈ হ'লে 3000 তো হাতখন স্পীড লাগিব সেইকাৰণে আমি হাতখন স্পীড কৰিবলৈ আজি ট্ৰেইনিং ল'ব লাগিব তো ট্ৰেইনিং ল'বলৈ হ'লে দুদিনমান লাগিব ন চ' সেয়াই আৰু তো আমাৰ অসীমে শিকাব আমাক তো কেনেকৈ কাটিব কি কৰিব চব এজনে শিকাব তো কি হ'ব আজি চাই লওঁ জেগাত গম পাম কি হ'ব তো বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ তো আমাৰ কণ্ট্ৰেক্টৰ কবি কি কবি আমি কি কৰিবলৈ গৈ আছো আমি কি কম ভাল পৰা কাম কৰিব লাগিব মাল ওলাব তো যাই আছো পোৱাগৈ নাই এইখন আছে নাইফ যিখনে আমি ৰবৰ কাটিম তো এইখন দেখাম আপোনালোকক কেনেকৈ কাটে কি কৰে তো বলক এইডোখৰ পুৰা ডাউন আছে যাবলৈ হ'লে অকণ ভালকৈ যাব লাগিব নহ'লে এইটো পৰি গ'লে দিগদাৰ আছে বহুত পিছল বৰষুণ দিয়ে আছে একদিন কাম হোৱাই নাই শিকাই হৈছে তো বৰষুণটো এৰিলে মানে লাহেকৈ কাম হ'ব আৰু এইটো এটা বৰ ডেঞ্জাৰ ৰাস্তা এইটো ৰবৰ সেইখন দেখিছে নাই কি ধুনীয়া লাগিছে কি ক'ম আৰু তো ওপৰলৈ গৈ আছো সেইটো ৰাস্তাই এইখনে বাগানখন য'ত আমি শিকিব আহিছিলোঁ বহুত ৰাংখাং হয় এইখনে বাগানখন শিকি আছে তো মই দেখাম মই কেনেকৈ কাটো তো চাই ল'ব তো ৰবৰ কটা ষ্টাৰ্ট দেখিছে কাটি আছে ৰবৰ কটা ষ্টাৰ্ট হৈ গ'ল কাটিছে মই কাটিম এখন এইখনৰ নামটো জেবং কয় আৰু জেবং নাইফ বুলি কয় তো এইখনে কাটিব লাগিব তো চাওক কেনেদৰে কাটো কি কৰোঁ চাই থাকক এইডাল প্ৰথমতে ইয়াত ওপৰত আগতে কটা এডাল লগাই ল'ব লাগিব এইডাল লগাই লৈছোঁ অকণ আঁতৰি যা এইডাল লগাই লৈছোঁ এই পানীখিনিও পৰি পেলাই দিব লাগিব এইখিনি বৰষুণৰ পানী হয় থলোঁ তাৰপাছত এইটো চিনটো ইয়াতকৈ আগলৈ কাটিব নালাগে এইটো চিনটোতে কাটিব লাগিব চ' এইটো প্ৰথমতে চিনটো দি ল'ব লাগিব চিনটো দি লৈছোঁ এইটো তাৰপাছত ষ্টাৰ্ট হৈ গ'ল ৰাবাৰ কাটিং তো এয়াই হৈছে ৰবৰ কাটিং তো এইটো তাৰপিছত পাতিব লাগিব এনেকৈ এইটো আহি ইয়াত পুৰা এইটো পৰ্ট চব আহি ইয়াত পৰিবহি তো গোটেই ৰবৰটো আহি পিনি এই বাতিতে পৰিব সেইকাৰণে এইটো বস্তুটো এনেকৈ হেলনীয়াকৈ দিয়া হয় তো আপোনালোকে চাওক
এই যেটো ছালটো অকল এই ছালটোৰ ইমানটো অংশ কাটিব লাগিব সো এইটো আছে ছালটোৰ ওপৰে কাটিব লাগিব এইটো যে হাড়িটো যদি লগা হয় তেতিয়া এই গছটো বেয়া হৈ যাব আৰু কাটিব নোৱাৰিব সেইকাৰণে এইটো পুৰা ওপৰে ইমানকণ ছাল কাটিব লাগিব সো এনেকে কৰি পুৰা হাড়িত নলগাকে পুৰা ৰিস্কলি আছে তো ইমানো টানো নহয় ইমানো ইজিও নহয় সো ৰিস্ক আছে তো ভালকে কাটিব লাগিব তো এজোপা খতম হ'ল আপোনালোকে দেখিলে মই কেনেকৈ কাটিলো নেক্সট আমাৰ অসীম ভাই কাটিব তো ইয়াতে কাটি আছে সকলোৱে মানে প্ৰশিক্ষণ লৈছে শিকাইছে আৰু শিকিছে তো এইফালে ষাঠি এটাই কাটি আছে ঠিক আছে চবে ভাল পৰা শিকিবি দেই চবে শিকি আছে কাটি থাকোতে ভাল বস্তু এটা পালো আজি দেখা পালো আপোনালোকক দেখাম এজোপা কপৌ ফুল পাহাৰীয়া কপৌ ফুল হয় এতিয়া ফুলা নাই চ' বিহু বতৰ কপৌ ফুল নহ'লে কেনেকে হ'ব নহয় জানো এইজনৰ নামটো দীপেন কাই বেয়া পালে নে কি দীপেন কাই বেয়া পালে নে কি দীপেন কাই বেয়া পালে নাই পকছে তো দীপেন কাই কাটি আছে নতুন ষ্টাইল শিকি আছে তো বহুত স্পীড কৰে তো আমি শিকিলো কেনেকুৱা লাগিলে মজা লাগিলে শিকি আৰু কি ৰকি আহিবি মজা হৈছে বোলে পুৰা ছেকেণ্ডত কেইজোপা কাটিব পাৰিবি 1 মিনিটত মই 5-10 জোপা 1 মিনিটত 10 জোপা কাটিব हाय তোৰ নামটো কবি मुजाहिरुल नाम हो हिंदीत कभी हिंदी में कभी मेरा नाम मुजाहिरुल हो रबर काटने से आया हूँ तो इसका नाम क्या नाम था मुजाहिरुल हाँ मुजाहिरुल आलम हाँ मुजाहिरुल आलम है हाँ किसी से डरता नहीं है सबको फाड़ डालता है कि काट नहीं के सीख रहा हूँ हाँ काट के सीख रहा है बोलता है काट के सीख रहा है बाद में करेगा ना बात पे करेगा बोलता है हाँ ये पता हो गया आज कितना जुबा काटता है तुम कितना सुबह 4 बजे তো প্ৰায় কৰি হৈ গ'ল আমি এতিয়া যাব লাগিব গোটেই বাৰীখন খতম হৈ গ'ল গোটেইবোৰ শিকিলে এজোপাত 2টা মানুহে শিকিব পাৰি আৰু এজোপাত এটা শিকিব লাগে কিন্তু নতুন মানুহ যে সেইকাৰণে 2টা শিকিব পাৰি তো প্ৰায় হৈ গৈছে আমি এতিয়া যাব লাগিব তললৈ বহুত ওপৰত উঠি আহিলোঁ ৰাংখাং তো আমি তলত যাব লাগিব তো তলত গৈ ভিডিঅ'টো সমাপ্ত কৰিম আমি কিন্তু যাই যাবলৈ আজি তো বলক ভিডিঅ'টো শেষ কৰি পেলাওঁগৈ আহি ঘৰ পালোহি এই ঘৰটোতে আমি ভিডিঅ'টো সমাপ্ত কৰিম তো অলপ বহি লওঁ ভাগৰ লাগিছে ইয়াতে ভিডিঅ'টো সমাপ্ত কৰি পেলাওঁ আজিলৈ ইমানে সৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ আৰু নতুন ভিডিঅ' আহি আছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ধন্যবাদ